এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2023 বৰ্ষত HSLC পৰীক্ষাত বহিব তেওঁলোকৰ কাৰণে এক গুৰুত্বপূৰ্ণ খবৰ। আজি তেওঁলোকে জানিব পাৰিব যে তেওঁলোকৰ 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া ৰচনা কি কমন আছে। আজি যি 9টা ৰচনা কমন বাছি দিয়া হ'ব তাৰে মাজত 99% কমন পৰাৰ সম্ভাৱনা। আমি আকৌ জনাই আছোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2023 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিব তেওঁলোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে এই ভিডিঅ'টো। প্ৰথমে আছে অসমৰ বানপানী। ছাত্ৰ ছাত্ৰীসকল মন দি শুনিব। 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া ৰচনাৰ কমন আছে অসমৰ বানপানী। তাৰ পিছতে আছে অসমৰ কুটিৰ শিল্প। 2 নম্বৰতে আছে অসমৰ কুটিৰ শিল্প। 3 নম্বৰতে আছে অসমৰ লোক সংস্কৃতি। আমি ছাত্ৰ ছাত্ৰীসকলক জনাইছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। অসমীয়া ৰচনাত কমন ৰচনা হিচাপত 3 নম্বৰতে আছে অসমৰ লোক সংস্কৃতি। তাৰ পিছতে আছে মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান। মই আকৌ এবাৰ কৈছোঁ, তাৰ পিছতেই 4 নম্বৰত আছে মানৱ সমাজত বিজ্ঞানৰ অৱদান। তাৰ পিছতে আছে 5 নম্বৰত পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ। 5 নম্বৰত আছে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ। 6 নম্বৰতে আছে বিহু, অসমৰ জাতীয় উৎসৱ। 7 নম্বৰতে আছে অসমৰ প্ৰাকৃতিক সম্পদ। ছাত্ৰ ছাত্ৰীসকলক জনাইছোঁ। 8 নম্বৰতে আছে ছাত্ৰৰ কৰ্তব্য। ছাত্ৰ ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। 9 নম্বৰতে আছে দূৰদৰ্শন। এই 9টা ৰচনা কমন আছে, ইয়াৰ মাজৰ পৰা 2023 বৰ্ষৰ HSLCত পৰীক্ষাত এছামিছ ৰচনা হিচাপে কমন পৰাৰ সম্ভাৱনা আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে এইখিনি গুৰুত্ব সহকাৰে চাব আৰু ডেছক্ৰিপশ্যনত সকলোবিলাক ৰচনাৰ ডিটেইলছ দিয়া থাকিব। ধন্যবাদ। আৰু বিভিন্ন প্ৰশ্ন বা বিভিন্ন বিষয়ৰ জানিবলৈ কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। ধন্যবাদ।